ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ লওঁ, এই ভিডিঅ'টো মানে এজন যদি অপৰাধীয়ে যদি চাই আছে তো প্লিজ আপুনি নাচাব, যিহেতু আপুনি খুবেই বেয়া পাব মানে যিহেতু মোক বেয়া পাব। আৰু যদিও মানে অপৰাধ আগতে কৰি থৈছে তো ভাল হ'বলৈ চেষ্টা কৰক, তো বহুত ভাল হ'ব। ভিডিঅ'টো শেষলৈকে চাব, খুব ইণ্টাৰেষ্টিং আৰু ধামাকা ভিডিঅ' হ'ব। এক ছেকেণ্ড এটা কথা কৈ লওঁ, যিহেতু মানে মোৰ SP আনন্দ মিশ্ৰ ছাৰলৈ এটা মেছেজ দিবলগীয়া আছে মানে। চ' আপোনালোকলৈও বাৰু এটা মেছেজ দিবলগীয়া আছে। তো মেছেজটো মই প্ৰথম দি লওঁ, তাৰপিছত আপোনালোকে কমেডি চাব বা অন্যান্য চাব। তো এই মেছেজটো মই আগত ছাৰলৈ দি লওঁ নহয় জানো? আপোনালোকেও বাৰু শুনক কি কৈছোঁ মই। তো অকণমান চাই লওক ভিডিঅ'টো, তাৰপাছত মই কমেডি ভিডিঅ'লৈ সোমাই যাম। তো বলক। যিবিলাক ড্ৰাগছ ব্যৱসায়ী হয়, যিবিলাকে ড্ৰাগছ বিক্ৰী কৰে, লখিমপুৰত প্ৰায় কিছুমান জেগাত আছে বাৰু ড্ৰাগছ বিক্ৰী কৰে মানে মই নাজানো বাৰু আচলতে, মানে মই নিউজে পোৱা মতে লখিমপুৰতো হেনো ড্ৰাগছ বেপাৰ কৰে। আৰু আচলতে মই ড্ৰাগছ বাৰু দেখিও পোৱা নাই বাৰু কেনেধৰণৰ বা কেনেকুৱা। আৰু এটা কথা কৈ লওঁ, ড্ৰাগছৰ লগতে নকল সোণ হওক, নকলি টকা হওক, সেইবিলাকে বাৰু বহুতে আহি পেলাই আত্মসমৰ্পণ কৰিছে। মই যিহেতু ফেচবুকত চাওঁতে দেখিছোঁ বাৰু আত্মসমৰ্পণ কৰিছে ছাৰ অহাৰ লগে লগে। তো ছাৰ চেলুট আপোনাক, খুবেই ভাল পাইছোঁ আৰু খুবেই ভাল লাগিছে। আৰু আমাৰ লখিমপুৰৰ যিখিনি জনসাধাৰণ, অসমৰ যিখিনি জনসাধাৰণ সকলোৱে বাৰু ভাল পাইছে। আপুনি য'তে গোজা মাৰিছে তো আপুনি ৰিয়েল হিৰ' হয়। তো বহুত বহুত ধন্যবাদ আপোনালৈ। আৰু কিন্তু এই তিনিটা বস্তুৰ লগতে আৰু এবিধ বস্তু আছে, মানে বস্তু বুলি ক'লোঁ আৰু কেলৈ ক'লোঁ তো শুনক। ড্ৰাগছ বেপাৰ, নকলি সোণ, নকলি টকা, আৰু লগতে আৰু এটা কিন্তু মাৰাত্মক কাম আছে, সেইটো হৈছে ৰেপ কেছ। তো যিবিলাক সৰু কিছুমান, ডাঙৰবিলাকতো কথা মই কোৱাই নাই, সৰু যিবিলাক ল'ৰা ছোৱালী আছে মানে আপোনাৰ 14, 15, 16, 17 যিবিলাক মানে আপোনাৰ ছোৱালী আছে, তেওঁলোকৰ ওপৰত বহুতে অন্যায় হৈছে মানে আপোনাৰ ফেচবুকটো খুলিলে মানে আজিকালি তেনেকুৱাবিলাকে আহে। তো দুলাজৰ ভিডিঅ'ত এইকেইদিনত দেখিছোঁ বৰ ডাঙৰ এটা মানে বেয়া কাম হৈ গৈছে। আৰু মই বেয়া বুলি ক'ম, কাৰণ 15 বছৰত এজনী ছোৱালীয়ে মাক কেতিয়া হ'বলৈ অকণমান অসুবিধা হয়। তো হ'ব নালাগে আচলতে, আৰু সেইটো মই ক'ব নালাগে, আপোনালোকে বা সকলোৱে জানে। তো তাৰ ওপৰত অকণমান চকু ফুৱাই দিয়ক প্লিজ। মই এজন সচেতন নাগৰিক হিচাপে আপোনাক কথাষাৰ ক'লোঁ ছাৰ, মানে SP আনন্দ মিশ্ৰ ছাৰক কৈছোঁ আৰু সকলোকে কৈছোঁ বাৰু কথাষাৰ। অকণমান আপোনালোকে ভিডিঅ'টো যদি মোৰ মতত যদি আপোনালোকে আছে তো প্লিজ এটা শ্বেয়াৰ মাৰি দিব ফেচবুকত। SP আনন্দ মিশ্ৰ ছাৰে অকণমান যদি চকু ফুৱাই দিয়ে তো এই ৰেপ কেছবিলাক, মানে বলৎকাৰ কেছবিলাক পূৰা সমাপ্ত হৈ যাব। মানে দ্বিতীয়বাৰ কোনোবা এজনক যদি ভাল এটা, মানে এজন যদি আপোনাৰ বলৎকাৰী হওক, বলৎকাৰীজনক যদি এজনক আনি পেলাই যদি ভাল এটা শাস্তি যদি আপোনালোকে দি দিয়ে, আৰু 10জনী ছোৱালী বাচি যাব। কেলৈ ক'লোঁ তো 10জনী ছোৱালী কেলৈ বাচিব মানে, তো এজনক শাস্তি দিয়া দেখিলে মানে বেলেগ এজনে মানে কেতিয়াও সাহস নকৰে যে ৰেপ কৰিম বা কিবা কৰিম, মানে সেইটো ভাৱনা নাহে। চ' আনন্দ মিশ্ৰ ছাৰলৈ মনত পৰি যাব মানে, আৰু সেই যিজনক শাস্তি দিছিলে তেওঁলৈ মনত পৰি যাব। তো অকণমান আপুনি প্লিজ ছাৰ চকু ফুৱাই দিয়ক। মোৰ এইটোৱে আপোনালৈ মেছেজ দিবলগীয়া আছিলে। তো বেছি দেৰি নকৰোঁ, জয় হিন্দ বুলি কৈ পেলাই কমেডি মাজলৈ সোমাই যাওঁ বলক। সদায়নো কিমান ভিডিঅ' ঘৰৰ ভিতৰতে বনাই থাকিম, আজি অকণমান বাহিৰলৈ আহিছোঁ, যিহেতু আপোনাৰ ভ্লগ চেনেল গম পাইছে। ভ্লগ বাৰু এইকেইদিন বহুত দিনেই হ'ল নবনোৱা, তো বনাম বাৰু অতি সোনকালে ভ্লগ আহিব। বহুত দিন হৈ গ'ল ইণ্ট্ৰ'টো দিয়া নাই, তো ইণ্ট্ৰ'টো অকণমান দিব বিচাৰিলোঁ। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, চুমতাৰা ইউটিউব চেনেলে সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবাইছোঁ। বেছি দেৰি নকৰি ভিডিঅ'টো মাজলৈ সোমাই যাওঁ। আৰু নতুন বন্ধু বান্ধৱী যদি আমাৰ এই ভিডিঅ'টো যদি চাই আছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন বটনটো দবাই ল'ব, তেতিয়া আমাৰ প্ৰত্যেকটো ভিডিঅ' চাবলৈ পাব। তো বেছি দেৰি নকৰোঁ, মানে কমেডি মাজলৈ সোমাই যাওঁ। তো বলক কমেডি বুলি ক'লে ৰৈয়ে থাকিব নোৱাৰোঁ, যিহেতু মই আৰু আপোনালোকে কি বাৰু কমেণ্ট এটা কৰি জনাব। মোৰ কথাখিনি কেনেকুৱা পালে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব, যিহেতু কমেণ্ট বক্স আপোনালোকৰ বাবে আৰু একেবাৰে খালী হৈ আছে, আপোনালোকে কমেণ্ট কৰি জনাব। তো বন্ধু বান্ধৱীসকল কথাষাৰ কওঁ দেই, তাকে কম ৰ'ব, আমাক কোৱাই দিওঁ যে মানে চুমতাৰা কোৱাই দিওঁ যে দিলে পক শুঙিছিলে লোক আপোনালোকে নাজানো নে, মই কৈছোঁ শুনক দেই। ছোৱালী পকাই গৈ ছোৱালীক পাৰ্টি খুৱাইছিলেগৈ গৈ, তাৰপিছত হোটেলত যিখন হোটেলত পাৰ্টি খুৱাইছিলে পকেটত পইচা চালে এটকাও নাই, এনেকুৱা পিটন দিলে ঐ। মই খবৰ ল'বলৈ যাওঁ এতিয়া। তাৰ উপৰিও মোৰ মনোকামনা পূৰ্ণ হৈছে, ককাইদেউ মৰিলে কেলা মোৰ চেনেলটো মোৰ নিজৰ এটা কৰি দেখাব নহয়, ককাইদেউ বেয়া পাব নহয়, বুজিছা নাই? সেইকাৰণে অকণমান এক্টিং কৰি দেখাব লাগিব। বলক এপাক মাৰি দিওঁ ককাইদেউ ঘৰলৈ। ককাইদেউ 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 ৰঙা পেলাই দিলাগে একেবাৰে বাৰু। এইডোখৰ কি হ'ল এইডোখৰ
aku selalu rontok sana. বাইদেউ সেই মই আহিছিলোঁ আকৌ এতিয়া আপোনাৰ ভৰিকেইটাকে পিটিকি দিওঁ বাইদেউ 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 আপুনি আজি বাৰু সেই মৰি থাকিলেহেঁতেন এইডাল আকৌ মই মৰা কথাকে কওঁ বিয়া চিয়া বাইদেউ সেই বিয়া পাতিলে আকৌ আপোনাৰ ল'ৰা ছোৱালী হ'ব নি নহ'ব নহ'ব নহয় মানে সম্পত্তিৰ কথা আছিলে যে সম্পত্তি মই তোমালোকে সম্পত্তি নাপাওঁ আৰু 80 বছৰমানৰ পিছত কিবা এটা চিন্তা কৰিব পাৰোঁ হ'ব বাইদেউ আপুনি মৰা পাছত দিলেও হ'ব আপুনি যে পূজা কৰাৰ পাছত ময়ো সদায় পূজা কৰি থাকোঁ নহয় আপুনি সোনকালে মৰক তোৰ একা গোৱা মামা যা তই মোক খবৰ পাইছ তই মোক মাৰিব